নাই এতিয়া এনেকা হলে কেনেকা হব আমাৰ যিকেইটা ভোটাৰ্ছ আছে আমাৰ যোনকোৰে মোৰ ঘৰ জন্ম ইয়ারি আচ্ছা Salam alaikum. Lahai ka dolang mo ho. Kung hindi, border fixing kuri na po. Ali, তোৰ ঘৰ যিবিলাকক বুজাই পৰা আহিছে সিহঁতক কবি আকৌ ইয়াতে দেই ইয়াৰ কাৰণ ইয়াৰ আমাৰ কাৰ্বিবিলাকৰ ইলিগেল মাটি হলে পতা নকৰে বুজিছে আৰু বাংলাদেশৰ মানুহৰ পৰা আহি পেলাই এতিয়া ক'ত পতাব হয়নে নহয় তহঁতক বুজাবি কেলা বুজিছে ভালকে বুজাবি ইয়াৰ যদি অৰিজিনেল আছে আমি দিম মাটি কিন্তু বাংলাদেশ পৰা আহিব ইয়াতে থাকিব কেনেকে আমি হয়নে নহয় আমিতো ইয়াৰ ভোটাৰ্ছ আমি ইয়াৰ চাউল খাওঁ ইয়াৰ এভিডেন্স আমাৰ এইবিলাক বেলেগ আৰু কিন্তু যিবিলাকৰ ইয়াত ইলিগেল যিটো ইনক্ৰচাৰ হৈছে তেওঁলোকৰ কাৰণে আমি ইলেকশ্যন কৰিম এটা বিয়া পোৱা লাভ নাই ইয়াতে আমাৰ এই 480 শুকুৰতো ইয়াত ভোটাৰ্ছ জনম আছে কি আছে তাৰ ভোটাৰ্ছ নাই ইয়াতে না এইবিলাক ষ্টে অৰ্ডাৰ কিবা কিবি সেইটো কোৰ্টে ক'ব ইয়াৰ মোক দেখুওৱা লাভ নাই এইটো তোমালোকৰ এইটো ষ্টে অৰ্ডাৰ কিবা মাটি পটা আছে সেইবিলাকৰ গোটেই ইয়াৰ আমি চাইছো গোটেইখিনি মাটি পটাবিলাকৰ ডুপ্লিকেট হয় কাউন্সিলৰ এপ্ৰুভেল এনেকা হলে কেনেকা হব আমাৰ যিকেইটা ভোটাৰ্ছ আছে আমাৰ যোনকোৰে ভোটাৰ্ছ কাৰবাৰ নহয় ইয়াত যিবিলাকৰ মাটিটো ইয়াত গভৰ্ণমেণ্টৰ মাটি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাটি যদি গভৰ্ণমেণ্ট লেণ্ড যদি ইয়াত যদি ইনক্ৰচাৰ কৰে সেইটোতো ইভেকশ্যন কৰিবই কানুন আছে এইটোতো কানুনৰ কাৰণে চব কাৰণে হয়নে নহয় আব্দুল তই কওক শুকুল আব্দুল এইটো আমাৰ যোনটো আছে আমিতো খান চাবৰ পৰা গিফ্ট লৈছো ভালকে কবি দেই মানে আপুনি অহাৰ কাৰণে ভালে হৈছে বৰ্ডাৰ স্কিম ভাল লাগে মানে বৰ্ডাৰ যিখিনি কিন্তু এতিয়া ঘৰতে আছে ইয়াতে আপোনালোকৰ মানুহ এতিয়া সোমাই যায় কালি পৰহি ইয়াত গোটেইখিনি বাংলাদেশ কেঞ্চেল হ'ব গোটেইখিনি কেঞ্চেল হ'ব আৰু আমাৰ ৰাস্তাবিলাকো বনাব তাৰপাছত ইয়াতে আমি বৰ্ডাৰ যিবিলাকৰ এতিয়া নাগালেণ্ড আৰু কাৰ্বি আংলঙৰ ইণ্টাৰষ্টেট বৰ্ডাৰ সেইবিলাকৰ জেগাত আমি এতিয়া বৰ্ডাৰ ফিক্সিং কৰিম যাতে পাৰ্মানেণ্ট চলিউশ্যন হয় আৰু নাগালেণ্ড বৰ্ডাৰ লগত নাগালেণ্ড গভৰ্ণমেণ্টৰ লগত আমি আলোচনা কৰিছোঁ যে ইয়াৰ হোম মিনিষ্টাৰ মই পাটেলৰ লগত মই টাইম এণ্ড এগেইনষ্ট ডিছকাছ কৰিছোঁ তেওঁলোকৰ অবজেকশ্যন একো কৰা নাই আমাক ৱেলকাম জনাইছোঁ একো ক'লে নাই কিন্তু যিবিলাকে ইয়াত প্ৰচাৰ আছে যিটো যাব এতিয়া কেইটামানৰ ফটো কেছ ইয়াত চলিছে কিন্তু যিমানখিনি চকুৰ আলি তই আছোঁ তো সেইবিলাকে যে কেছ কোৰ্ট যে মাটি পতা চিটা দিছে তই চাবি চৰকো ভালকৈ তই ইয়াত থকা বুলি নহয় মাটি পতা যিবিলাক আছে তেওঁলোকৰ ইলিগেল মাটি পতা এই কাউন্সিলত যিবিলাকৰ আমাৰ এলটমেণ্ট দিয়ে এইটো কাউন্সিলৰ পৰা একোটা ল'ব কাৰণ লেণ্ড বিলং টু আণ্ডাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল এই কাউন্সিলৰ পৰা লেণ্ডটো এটা আমি এলটমেণ্ট দিম বা ছেটেলমেণ্ট কৰিম কাৰোবাক যদি মাটি দিব লাগে আমাৰ এটা লেণ্ড ৰিভিউ বুক মিটিং আছে ফাৰ্ম দিব লাগে তাৰপিছত লেণ্ড ৰিভিউ বুক কমিটিয়ে পাছ কৰিব তাৰপিছত অথৰিটিলৈকে প্ৰেৰণ কৰে তাৰপিছত যেতিয়া কাউন্সিলত যেতিয়া চাব গোটেইখিনি স্কেনিং কৰাৰ পিছত তাৰপিছত সেই স্কেনিং কৰাৰ পিছত যদি গোটেই মাটিটো অ'কে হয় এইটো তেওঁলোকে এপ্লাই কৰিছে সেই গোটেইখিনি কাউন্সিলৰ এপ্ৰুভেল কৰাৰ পিছতহে আমি সেইটো আমি মাটি পতা দিম এতিয়া হাইকোৰ্টে আমাক
6 উইকক আমাক এটা টাইম দিছে। সেই 6 সপ্তাহৰ সেই দিনটো আমি ৰখিব লাগিব, যেতিয়া হাইকোৰ্টৰ গোটেইখিনি তেওঁলোকৰ স্ক্ৰিনিং কৰাৰ পিছত সেই তাৰপিছত আমি সেই গোটেইখিনি যিবিলাকৰ যে মাটি পতা আছে গোটেইখিনি আছে, সেইটো আমাৰ অকল মুছলিম বুলি নহয়, ইয়াতে গোটেইখিনি কমিউনিটি যিবিলাক ইয়াত আছে, কাৰ্বিও হ'ব পাৰে, কোনোবা বেংগলীও হ'ব পাৰে, মুছলিমো হ'ব পাৰে, সেইবিলাক যিবিলাক ইলিগেল মাটি আছে তেওঁলোকৰ কাৰণে গোটেইখিনি এই কোৰ্টৰ অৰ্ডাৰ অহাৰ লগে লগে দি যাব লাগিব। এতিয়া বৰ্তমানলৈকে আমি ৰখাই থৈছোঁ, যেতিয়া নিজে যোৱাবাৰ যিবিলাক ইলেকশ্যন গৈছে আকৌ আহি ইয়াত ঘৰ বনাইছে, তেওঁলোকৰ বুজি পাইছে, ভাল পাইছোঁ, মই তেওঁলোকক ধন্যবাদ দিছোঁ যে বুজি পাইছে যেতিয়া তেওঁলোকে নিজে গুচি গৈছে, তাৰ কাৰণে আমি তেওঁলোকৰ ঘৰত ধন্যবাদ দিছোঁ। কিন্তু এবাৰ আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা ডিচিশ্যন লোৱা হৈ গ'ল যে যিমানখিনি ইয়াত ইলিগেল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, নহ'লে ইয়াত দুদুকলি নহয়, খানবস্তি নহয়, লাংকাই, গোটেইখিনি কাৰ্বি আংলং যিমানখিনি আছে সেইবিলাকৰ জেগাত এৰিয়াতে আমি কৰিব চেষ্টা কৰিম। নহ'লে গভৰ্ণমেণ্ট লেণ্ডটো নাথাকিব, ইয়াৰ আমি গুদাম বনাম বুলি, গাৰ্ডেন বনাম, গুদাম বনাম, গছ ৰুম, ইয়াতে গোটেইখিনি চাৰিখিনি গছ ৰুম, বুজি পাইছে? সেইটো কাৰণে ইয়াত অলপ সময়ৰ কাৰণে ইয়াত আমি বন্ধ কৰি দিছোঁ যে কোৰ্টৰ পৰা চাই যে কোৰ্টৰ যিটো ফাইনেল ডিচিশ্যন দিব সেইটো কোনো মানে হেৰাই যায়, প্ৰচেছটো কণ্টিনিউ হ'ব, বুজিছা আব্দুল? তোৰ সেইবিলাক কোৰ্টৰ অৰ্ডাৰ লৈ ফুৰিলে নহ'ব, মোক দেখালে নহ'ব, এইটো SDPO দেখালে হ'ব নহ'ব, MLA চাহাবক দেখালে নহ'ব, দেখাব লাগিব কোৰ্টৰ যেতিয়া ফাইনেল ডিচিশ্যন ল'ব। ইয়াত কোনো ময়ো থাকিব নোৱাৰিব, তয়ো থাকিব নোৱাৰিব। ইণ্ডিয়া চিটিজেনশ্বিপটো চবে এতিয়া ভোটাৰটো থাকিব। মই ইয়াত কাৰ্বি আংলঙৰ মানুহ, মই যদি দিল্লী থাকে, মই যদি আকৌ এইখিনি নীলবাগান থাকে, মই যদি জগনামুখ থাকে, তাতো মোৰ ভোটাৰটো সেইটো বেলেগ। যদি মই ভোটাৰ্ছ আছে বুলি যে আছে, তোৰ মাটিটো মই ল'ম, মই ভোটাৰ্ছ আছে বুলি তোৰ চকুলৰ মাটিটো ল'ব নোৱাৰে। আমিতো কাৰোবাৰ মাটি লোৱা নাই, গিফ্ট ডেটত লৈছোঁ। এইবিলাক তোৰ এতিয়া কোৰ্টে ক'ব, যেতিয়া কোৰ্টৰ যেতিয়া আমাৰ 6টা সপ্তাহ সময় দিয়া হৈছে, সেই 6টা সপ্তাহৰ সময় দিয়াৰ পিছত আমাৰ গোটেইখিনি ডকুমেণ্টছবিলাক আমি প্ৰডিউচ কৰিম। যিবিলাকত তোমালোকৰ যিটোবিলাকে ডকুমেণ্টছ দিছে সেইবিলাকত তেওঁলোকৰ স্ক্ৰিনিং কৰিব, চাব, গোটেইখিনি জাৰি চাব, তাত জাজবিলাক থাকিব। তাৰপিছত তেওঁলোকৰ ফাইনেল বাৰ্ডিক ক'ব, সঁচা তেওঁলোকৰ অৰিজিনেল মাটি পোতা আছে, কাউন্সিলৰ পৰা তেওঁলোকৰ মাটি পতাটো দিছে, সেইটো বেলেগ থাকিব পাৰিব। যেতিয়া কাউন্সিলৰ পৰা তোমালোকে যে ইয়াত মাটি পতা দিয়া নাই, ডুপ্লিকেট মাটি পতা ডিমাপুৰ গৈ বনাইছে তাত কৰি নপৰে, সেইটো ডুপ্লিকেট মাটি পতা যিটো কাউন্সিলৰ ৰেকৰ্ড নাই, তেতিয়া সেইটো তোমালোকে এইটো যাব লাগিব। কথাটো বুজি পাইছে? সাদা কাগজ মতন সমান বুজিছে? কথাটো বুজি পাইছে? পতা হইলে কৰিব, এটা ডুপ্লিকেট, এটা সাদা কাগজ মতন নহয়, সেইটো কেমেৰা ধৰি আছে, সেইটোতো তাৰ ঘৰটো দিপুৰ আছে, সেইটোতো